প্ৰাৰ্থিত্বটো দিব বুলি শুনি আছোঁ, এতিয়ালৈকে দিয়া নাই। যেতিয়া দিলে তেতিয়া গম পাম। এইবাৰ নিৰ্বাচনত তেনেকুৱা বিভাজন কিবা কিবি তেনেকুৱা কোনো অংক নাই। অকল কোকৰাঝাৰে নহয়, এইবাৰ নিৰ্বাচনটো আমি যিটো NDA আছে, NDA টিম আৰু অসমত NDA টিম বুলি ক'লে বিজেপিৰ লগত AGP আৰু UPPL আমি একেলগে আছোঁ। আমি 14টা লোকসভা সমষ্টিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আগত লৈ পেলাই আমাৰ নেতা হিচাপে আমি নিৰ্বাচন খেলি আছোঁ। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আগত লৈ পেলাই আমাৰ নেতা হিচাপে আমি নিৰ্বাচন খেলি আছোঁ। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱা 10টা বছৰত ভাৰতীয় নাগৰিকসকলৰ মনটো তেখেতে জয় কৰিব পাৰিছে। সকলোৰে মনত এটা স্থান তেখেতে ল'ব পাৰিছে। গতিকে এতিয়া জাতি ধৰ্মৰ কথা নাই, কোনো ভোট বিভাজনৰ কথা নাই। সকলো বিচাৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব লাগে, 1 নম্বৰ কথা। তো সেইকাৰণে ভাৰতৰ চুকে কোণে যি ৰাজ্যতে নাথাকক কিয়, যি ডিষ্ট্ৰিক্টতে নাথাকক কিয়, সকলো বিচাৰিছে যে ইয়াত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নামটো লৈ পেলাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক চাই পেলাই ভোট দিব লাগে। ইয়াৰ কাৰণে এই নিৰ্বাচনটো আগৰ নিৰ্বাচনতকৈ সুকীয়া। অসমত অহাৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছতে তেখেতে যিটো গেৰেণ্টি দিলে, যিটো কমিটমেণ্ট দিলে যে অসমখন ভাৰতৰ ভিতৰত এখন উন্নত ৰাজ্য হ'ব লাগে। আৰু ইয়াৰ কাৰণে অসমৰ অন্তৰ্গাঁথনি অকল চিটিত নহয়, অন্তৰ্গাঁথনিবিলাক গাঁৱে ভূঞে ভাল অন্তৰ্গাঁথনি হ'ব লাগে। সামাজিক পৰিস্থিতি ভাল হ'ব লাগে। আজি সেইকাৰণে যিমান সশস্ত্ৰ সংগ্ৰামী আছে সকলোৰ লগতো কথা পাতি মূল খুঁটিলৈ লৈ অহা হ'ল। ইয়াৰ পিছত যিটো আৰ্থ-সামাজিক উন্নয়ন, আমাৰ শেষ মানুহ বুলি যাক কোৱা হয় দৰিদ্ৰ সীমাৰেখাৰ তলত, সেইসকলক অৰুণোদয় দিয়া, বিভিন্ন আঁচনি দিয়া, ৰেচন কাৰ্ড দিয়া, এই গোটেই আঁচনিবিলাক আজি এটা সামাজিক সুস্থিৰতা আনিবলৈ সক্ষম হৈছে আৰু অৰ্থনৈতিকভাৱে আগুৱাই যোৱাৰ কাৰণে সকলোকে এটা সাহস দিছে আৰু সকাহ দিছে। গতিকে এই নিৰ্বাচনটো আগৰ নিৰ্বাচনৰ লগত কোনো কাৰণতে নিমিলে। বিটিআৰ অঞ্চলত আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণৰ দৈনন্দিন সমস্যা আৰু দশকৰ পৰা দশক চলি অহা সমস্যা অনাগত দিনত সুস্থিৰভাৱে আগুৱাই যোৱাৰ কাৰণে সমাজখন ভালকৈ সকলো জাতি জনগোষ্ঠীৰ লগত মিলি চলিব পৰা এটা পৰিৱেশ গঢ়াৰ কাৰণে আমাৰ চৰকাৰখনে কাম কৰি আছে। গতিকে আজিৰ সময়ত ইয়াত কোনো বিভাজনৰ কথা নাই। আগত যিটো 17 বছৰ BPFৰ চৰকাৰ চলি আছিলে, সেই সময়ত বহুতবাৰ আমাৰ অঞ্চলত সংঘাত হৈছে আৰু সেই সংঘাতবিলাক মানুহে পাহৰি যোৱা নাই। তেখেতসকলৰ চৰকাৰ চলি থকা সময়ত বহুতখিনি কৰাপশ্যন হৈছে, যিটো নেকি দুৰ্নীতি ভ্ৰষ্টাচাৰ হৈছে, এইটো মানুহে পাহৰি যোৱা নাই। আৰু তেখেতসকলৰ চৰকাৰ চলাই থকা সময়ত মানুহৰ যিটো মৰ্যাদা, এইটো জাতি জনগোষ্ঠীৰ মাজতে হওক বা আমাৰ ধৰ্মীয় কোনোবা লোকৰে হওক, মৰ্যাদাটো যেনেকৈ পাব লাগে তেনেকৈ পোৱা নাই। খালি টকা পইচাৰে তেখেতে মানুহক জুখি চাইছিলে আৰু ব্যৱহাৰ কৰিছিলে। গতিকে আজিৰ সময়ত না বড়ো, না অসমীয়া, না ৰাভা, না ৰাজবংশী, না বঙালী, কোনো জনগোষ্ঠীয়ে বিভাজন নহয়। বিটিআৰত এইবাৰ একচেটিয়া ভোট NDAৰ কেণ্ডিডেটৰ দ্বাৰা আহিব আৰু দৰং ওদালগুৰি সমষ্টিত আমাৰ কেণ্ডিডেট দিলীপ শইকীয়া ডাঙৰীয়া, ইয়াত পদুম ফুলত মানুহে ভোট দিব। আৰু কোকৰাঝাৰ সমষ্টিত আমাৰ কেণ্ডিডেট জয়ন্ত বসুমতাৰী ডাঙৰীয়া, ইয়াত ট্ৰেক্টৰৰ চবে ভোট দিব। এই পৰিৱেশ আমাৰ ইতিমধ্যে আহি গৈছে। কিন্তু আমাৰ ওচৰলৈ আহিল, শান্তি সম্প্ৰীতি ভাল এটা পৰিৱেশ আহিল। তো সেইকাৰণে আমি চাইছোঁ যে আমাৰ মাৰ্জিনটো আমি কিমান ওপৰলৈ লৈ যাব পাৰোঁ। তো সেইকাৰণে দৰং ওদালগুৰিত আমাৰ টাৰ্গেট আছে 3 লাখ, কোকৰাঝাৰতো আমাৰ টাৰ্গেট আছে 2.5 লাখৰ পৰা 3 লাখ। তো সেইটোৰ কাৰণে আমি কাম কৰি আছোঁ। এখন জিকিব বুলি কোৱাটোতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবাৰ কৈছে, আগততো তেনেকুৱা কোনো কোৱা নাছিলে 13খন আসন জিকিম বুলি। এনেই কোনোবা ব্লাইণ্ডাৰ শ্বট মাৰাটো বেলেগ কথা, 14টা আসন জিকিম বুলি। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবাৰ কৈছে যে আমি 13টা আসন জিকিম। গতিকে সিদিনালৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছিলে যে আমাৰ 11খন আসন
নিশ্চিত হৈ গ'ল এতিয়া আৰু দুখন আমাৰ আসন বাঢ়ি গ'ল গতিকে হিটো পুৰা ক্যালকুলেশন কৰি এনালাইসিস কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে আৰু অসমত তেনেকৈ হ'বলৈ গৈ আছে কাৰণ এতিয়া বিৰোধীৰ কোনো নেতৃত্ব নাই সংগঠন নাই বিৰোধীৰ লগত কোনো ইস্যু নাই বিৰোধীৰ লগত না ইস্যু আছে না সংগঠন আছে না কিবা এটা তেখেত সকলে ক'ব পৰা কিবা এটা কথা আছে ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰত জোড়ো বুলি পেলাই এটা নাটক কৰিলে ভাৰতবৰ্ষখন ইতিহাস জুৰিব বিচাৰিছে স্বাধীনতাৰ ৭৫ বছৰ পিছত আৰু কি ভাৰত জুৰিব বিচাৰিছে যি সময়ত বড়োলেণ্ডত জুই জ্বলি আছিল উত্তৰ পূৰ্বাঞ্চলত জুই জ্বলি আছিল তেতিয়া কংগ্ৰেছৰে চৰকাৰ আছিল তেতিয়া আৰামছে খুই থাকিল এতিয়া আহি পেলাই ভাৰত জোড়ো কৰিবলৈ আহিছে তেখেতে মানে পাৱাৰ নোহাৰ কাৰণে তো আজি যিবিলাক কংগ্ৰেছৰ চিন্তাধাৰা ইটো দি মানুহ আৰু কোনো পতি না যায় ইতিমধ্যে সবে গম পাই গৈছে না কংগ্ৰেছৰ লিডাৰশ্বিপ আছে না সংগঠন আছে না ইস্যু আছে গতিকে তেখেত সকলে আৰু একো কাম কৰিব নোৱাৰে আৰু বিপিএফৰ সমস্যাটো নিজে হাগ্ৰামা মহলাৰী ডাঙৰীয়াই 17 বছৰ চান্স পাইছিলে বিটিআৰ অঞ্চলৰ পিছপৰা অঞ্চলবিলাক ডেভেলপ কৰাৰ কাৰণে অন্তৰ্গঠনি নিৰ্মাণ কৰাৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় কৰি এটা সুস্থ পৰিৱেশ কৰাৰ কাৰণে কিন্তু তেখেতে হিখিনি সময়টো মানে পুৰা বিদেশ ভ্ৰমণ নিজৰ এন্টাৰটেইনমেন্ট বিভিন্ন কামত তেখেতে নিজৰ ব্যস্ততাত এইটো কটাই দিলে যেটো নেকি কোনো ভাল কামৰ কাৰণে ব্যস্ততা নহয় যিবিলাক আমি ক'ব নিবিচাৰো সামাজিকভাৱে তো সেই কাৰণে আজি এই কথাবিলাক সবে জানে আৰু এই কাৰণে আজি ইয়াত কোনো প্ৰতিদ্বন্দ্বী বুলি একো নাই ইয়াত এক পক্ষীয় মানে নিৰ্বাচন হ'বলৈ গৈ আছে এনডিএৰ প্ৰাৰ্থীসকলে বহুত ভোটত এইবাৰ বিজয় হ'বলৈ গৈ আছে সনত এসেম্বলিৰ নিচিনা কাউন্সিলৰ নিচিনা বহুত হুলুস দেখিবলৈ নাপায় কাৰণ এৰিয়াটো বহুত ডাঙৰ হয় সেই কাৰণে এতিয়া যেটো আমাৰ অৰ্গানাইজেশ্যন যেটো আছে ইউপিপিএলৰো আমাৰ একদম তৃণমূল পৰ্যায়লৈকে সংগঠনটো শক্তিশালী বিজেপিৰ তৃণমূল পৰ্যায়লৈকে সংগঠনটো শক্তিশালী আমাৰ ইতিমধ্যে হিচাপ আহি গৈছে প্ৰায় ক'ত কিমান ভোট আছে ক'ত কিমান ভোট নাই কোনে আমাক ভোট দিব কোনে কাক ভোট দিব গতিকে এতিয়া যেটো আছে মোবিলাইজেশ্যন প্ৰচাৰ যেটো কোৱা হৈছে এই কামটো একফালেদি আমাৰ প্ৰায় খেগে হৈছে কিন্তু নিৰ্বাচনটো এটা আমাৰ গণতান্ত্ৰিক এটা উৎসৱ গতিকে এই গণতান্ত্ৰিক উৎসৱটো এই এটা স্কোপ আমি পাওঁ 5 বছৰৰ মূৰত ভাৰত চৰকাৰত মানে চৰকাৰ এখন বনাবৰ কাৰণে এই উৎসৱৰ কাৰণে আমি ঘূৰা ফুৰা কৰিম মেল মিটিং কৰিম আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাবিলাক একেলগে বাইক ৰেলী কৰিব মিটিং কৰিব এইবিলাক চলি থাকিব